এলবাৰ্ট আইনষ্টাইন, যাক সৰ্বকালৰ সবাতোকৈ বুদ্ধিদীপ্ত ব্যক্তি আখ্যা দিয়া হয়। ইতিমধ্যে তেওঁৰ জীৱনৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্যৰে আমি এটি ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু আজি পুনৰ লৈ আহিছোঁ তেওঁৰ জীৱনৰ 12টা অতি গুৰুত্বপূৰ্ণ তথা আমোদজনক তথ্য। অনুৰোধ জনাইছোঁ শেষ পৰ্যায়ৰ ভিডিঅ' চাই থাকিব। তেনেহ'লে আহকচোন আৰম্ভ কৰোঁ। 1. আইনষ্টাইনে প্ৰতিদিনে কেইবা ঘণ্টাকৈ ভায়লিন বজাইছিল। তেওঁৰ মতে এইদৰে ভায়লিন বজোৱাৰ ফলত তেওঁ নিজৰ মস্তিষ্কৰ সৈতে হাত আৰু চকুৰ সমন্বয় ৰাখিবলৈ সক্ষম হৈছিল। আইনষ্টাইনে আনকি তেওঁৰ ভায়লিনখনৰ এটা নামো থৈছিল, লিনা। 2. আইনষ্টাইনে চিগাৰেট খাই ভাল পাইছিল। এবাৰ নাৱত উঠি ক'বলৈ গৈ থাকোঁতে তেওঁ হঠাতে সৰি পৰিল। পানীৰ পৰা যেতিয়া তেওঁক উঠোৱা হ'ল, মূৰৰ পৰা ভৰিলৈকে তেওঁ সম্পূৰ্ণৰূপে ভিজি গৈছিল। কিন্তু তেতিয়াও হাতৰ মুঠিত তেওঁ সযতনে লৈ আছিল তেওঁৰ মৰমৰ পাইপটো। 3. এই ফটোখনলৈ চাওকচোন। আইনষ্টাইনৰ দৰেই তেওঁৰ এই ফটোখনো অসাধাৰণ। ঘটনাটো 1951 চনৰ 14 মাৰ্চৰ, অৰ্থাৎ আইনষ্টাইনৰ 72তম জন্মদিনৰ। সেইদিনা প্ৰিন্সটন ইউনিভাৰ্চিটিত আয়োজন কৰা হৈছিল আইনষ্টাইনৰ জন্মদিনৰ অনুষ্ঠান। সেই অনুষ্ঠানত অংশগ্ৰহণ কৰি যেতিয়ালৈ তেওঁ ওলাই আহিছিল তেতিয়া বহু পলম হৈছিল আৰু দিনটো সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ফটো উঠি তেওঁ যথেষ্ট ভাগৰি পৰিছিল। গতিকে তেওঁ সেই সময়ত কোনো সাংবাদিকৰ মুখামুখি হ'ব বিচৰা নাছিল আৰু সেইবাবেই ইনষ্টিটিউট ফৰ এডভান্স ষ্টাডিৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ফ্ৰেংক আইডেলট আৰু তেওঁৰ পত্নী মেৰী আইডেলটৰ মাজত গাড়ীৰ পিছৰ চিটত তেওঁ এনেকৈ লুকাই বহিছিল যাতে সহজে তেওঁ সাংবাদিকৰ চকুত নপৰে। কিন্তু সাংবাদিকে এৰিব ক'ত? তেওঁ বাহিৰ ওলোৱাৰ লগে লগে সাংবাদিকে ফটো তুলি প্ৰশ্ন সুধি তেওঁক ব্যতিব্যস্ত কৰি তুলিলে। সেই সময়তে আৰ্থাৰ চাৰ্চ নামৰ এজন ফটোগ্ৰাফাৰে বাৰে বাৰে আইনষ্টাইনক ফটোৰ বাবে এটা হাঁহি মাৰিবলৈ অনুৰোধ কৰিলে। তেনেকৈ বাৰে বাৰে অনুৰোধ কৰি থকা দেখি বিৰক্ত হৈ আইনষ্টাইনে আৰ্থাৰৰ ফালে চাই নিজৰ জিভাখন উলিয়াই দিলে আৰু আৰ্থাৰ চাৰ্চে লগে লগে তুলি পেলালে সেই ফটোখন। পৰৱৰ্তী সময়ত সেই ফটোখন সাংঘাতিক ধৰণে জনপ্ৰিয় হৈ উঠে আৰু আচৰিত কথা যে সেই ফটোখন আইনষ্টাইনে নিজেই ইমান ভাল পালে যে কেইবাটাও কপি তেওঁ নিজেই কৰাই লৈ গ্ৰিটিংছ হিচাপে নিজৰ বন্ধুসকললৈ পঠিয়াবলৈ ধৰিলে। 2009 চনত এই ফটোখন নিলাম কৰা হয়। 4. পৰমাণু বোমাৰ আৱিষ্কাৰ আইনষ্টাইনে কৰা নাছিল, কিন্তু সেই বোমা তৈয়াৰ কৰিবলৈ তেওঁৰ সূত্ৰই ব্যৱহাৰ কৰা হৈছিল। এই কথাত বৰ দুখেৰে তেওঁ কৈছিল যে তেওঁ কেতিয়াও নিবিচাৰে যে তেওঁৰ সূত্ৰই মানুহৰ প্ৰাণ নাশ কৰক। 5. যুদ্ধ একেবাৰে বেয়া পাইছিল আইনষ্টাইনে। তেওঁ কেতিয়াও বিচৰা নাছিল যে যুদ্ধ হওক। এবাৰ এজন সাংবাদিকে আইনষ্টাইনক প্ৰশ্ন কৰিছিল, তৃতীয় বিশ্বযুদ্ধত কি অস্ত্ৰৰ ব্যৱহাৰ হ'ব ছাৰ? আইনষ্টাইনে উত্তৰ দিছিল, সেইটো মই নাজানো, কিন্তু এটা কথাত মই নিশ্চিত যে চতুৰ্থ বিশ্বযুদ্ধ কিন্তু মানুহে শিলেৰে যুঁজিব, কাৰণ তৃতীয় বিশ্বযুদ্ধত নিঃশেষ হৈ যাব এই উন্নত সভ্যতা। মানুহ পুনৰ প্ৰস্তৰ যুগত উপনীত হ'ব। 6. মানুহে যেতিয়া আইনষ্টাইনক সুধিছিল যে আপোনাৰ গৱেষণাগাৰ ক'ত আছে, আইনষ্টাইনে নিজৰ মূৰটো আঙুলিয়াই দেখুৱাইছিল আৰু যদি তেওঁক সোধা হয় তেওঁৰ গৱেষণাৰ মূল সৰঞ্জাম কি, তেওঁ দেখুৱাইছিল নিজৰ কলমটো। হয়, তেওঁৰ গৱেষণাগাৰ আছিল তেওঁৰ নিজৰ মস্তিষ্ক আৰু তেওঁৰ সেই গৱেষণাৰ মূল সৰঞ্জাম আছিল তেওঁৰ কলমটো। 7. আইনষ্টাইনে যেতিয়া অটোগ্ৰাফ দিছিল তাৰ বাবে তেওঁ $5 লৈছিল আৰু একোখন সভাত যেতিয়া তেওঁ বক্তৃতা দিছিল তাৰ বাবে লৈছিল $1000। পাছত অৱশ্যে সেই টকা তেওঁ দান হিচাপে বিলাই দিছিল। 8. এবাৰ এজন মানুহে আইনষ্টাইনৰ পত্নীক সুধিলে, আপুনি আপোনাৰ স্বামীৰ সূত্ৰবোৰ বুজি পায়নে বাৰু? পত্নীয়ে উত্তৰ দিলে, নাপাওঁ, কিন্তু মই মোৰ স্বামীক বুজি পাওঁ আৰু তেওঁ এনে এজন ব্যক্তি যাক বিশ্বাসত ল'ব পাৰি। 9. আইনষ্টাইনে জীৱ জন্তু বৰ ভাল পাইছিল। তেওঁৰ এজনী মেকুৰী আছিল। বৰষুণৰ বতৰ তাই বৰ বেয়া পাইছিল আৰু জোপোকা মাৰি বহি থাকিছিল। মৰমৰ মেকুৰীজনীয়ে মন মাৰি বহি থকা দেখিলে আইনষ্টাইনে বৰ দুখেৰে কৈছিল, তোমাৰ খুব বেয়া লাগিছে, মই বুজি পাইছোঁ, কিন্তু মই যে নাজানো বৰষুণ কেনেকৈ বন্ধ কৰিব পাৰি। 10. ইচ্ছা কৰা হ'লে আইনষ্টাইন আৰু কিছুদিন জীয়াই থাকিব পাৰিলেহেঁতেন হয়তো। শেষ বয়সত তেওঁ যেতিয়া অসুস্থ হৈছিল চিকিৎসকসকলে তেওঁক অস্ত্ৰোপচাৰ কৰিব বিচাৰিছিল, কিন্তু আইনষ্টাইনে আপত্তি কৰি কৈছিল যে
যিমান দিন জীয়াই থাকিব লাগিছিল মই জি থাকিলোঁ। এতিয়া আৰু কৃত্ৰিমভাৱে উশাহ নিশাহ লৈ জীয়াই থকাৰ ইচ্ছা মোৰ মুঠেও নাই। 11 মৃত্যুৰ আগমুহূৰ্তত আইনষ্টাইনে কেইটামান কথা কৈছিল যি আছিল জাৰ্মান ভাষাত, কিন্তু দুৰ্ভাগ্যবশতঃ সেই সময়ত তেওঁৰ কাষত যিজন ব্যক্তি বহি আছিল তেওঁ জাৰ্মান ভাষা নাজানিছিল আৰু সেইবাবে তেওঁ সেই সময়ত কি কৈ গ'ল সেই কথা আজিও উদ্ধাৰ কৰিব পৰা নগ'ল। 12 আইনষ্টাইনৰ মৃত্যুৰ পাছত ডাক্তৰ থমাছ টোলছ হাৰ্ভে পৰিয়ালৰ অনুমতি নোলোৱাকৈয়ে মহান বিজ্ঞানীজনৰ মস্তিষ্ক উলিয়াই পেলায়। এই কাৰ্যৰ বাবে হাৰ্ভে চাকৰিও হেৰুৱাব লগা হয়, কিন্তু হস্পিটেল কৰ্তৃপক্ষই বাৰম্বাৰ অনুৰোধ জনাওঁতেও ডক্টৰ থমাছে প্ৰিয় বিজ্ঞানীজনৰ মস্তিষ্ক ঘূৰাই নিদিলে আৰু তেতিয়ালৈকে তেওঁ সংৰক্ষণ কৰি ৰাখিলে যেতিয়ালৈকে তেওঁক গৱেষণাৰ বাবে অনুমতি দিয়া নহ'ল। সুদীৰ্ঘ 20 বছৰৰ পাছত আইনষ্টাইনৰ পুত্ৰ হেন্স আইনষ্টাইনে ডক্টৰ থমাছ টোলছক পিতৃৰ মস্তিষ্কৰ গৱেষণা কৰিবলৈ অনুমতি দিয়ে। গৱেষণাৰ বাবে অনুমতি পোৱাৰ পাছত ডক্টৰ থমাছে আইনষ্টাইনৰ মস্তিষ্কক 200 খণ্ডত বিভক্ত কৰি পৃথিৱীৰ আন আন বিজ্ঞানীসকললৈও প্ৰেৰণ কৰে। এই বিজ্ঞানীসকল আৰু লগতে থমাছৰ গৱেষণাত এই তথ্য প্ৰকাশ পায় যে আইনষ্টাইনৰ মস্তিষ্কৰ কোষৰ গঠন প্ৰণালী সাধাৰণ মানুহতকৈ যথেষ্ট বেলেগ আছিল, যাৰ বাবে তেওঁ যিকোনো এজন মানুহতকৈ সকলো কথা অন্য ধৰণে চিন্তা কৰিব পাৰিছিল। আজিলৈ ইমানেই। ভিডিঅ'টি কেনে লাগিল আমাক কমেণ্টত জনাবলৈ নাপাহৰিব। আমি নতুন নতুন বিষয় লৈ পুনৰ আপোনাৰ সন্মুখত উপস্থিত হ'ম। আমাৰ চেনেলটিক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনত নিশ্চয় হেঁচা দিব। ধন্যবাদ।